আসসালামু আলাইকুম নমস্কাৰ কি খবৰ বন্ধু বান্ধৱীসকল স্বাগতম আপোনাক মোৰ এটা নতুন ভিডিঅ'লৈ ভাবিলোঁ বজাৰ কৰিব যাওঁ বজাৰ কৰা হোৱা নাই ঘৰচৰবিলাক আমাৰ ভাঙিছে বহুত মানে ঘৰ একদম চিডিল বিডিল হৈ আছে দেখাম কৰিব নোৱাৰিম তো সেই ঘৰবিলাক ভাঙাৰ কাৰণে বজাৰ কৰা হোৱা নাছিল এতিয়া আজি যাম বুলি ভাবিছোঁ ফেঞ্চি নাযাওঁ মালিগাঁৱে যাম বহুত দিন হ'ল মালিগাঁও দেখাও নাই আৰু ফেঞ্চি যোৱাৰ কথা আছিল কিন্তু অম্বুবাচী মেলা বহুত জাম হ'ব এনেও মালিগাঁৱতো বহুত জামেই তাতে আৰু এতিয়া অম্বুবাচী মেলা হৈ আছে লাগাতকৈ বেছিয়ে জাম হ'ব তো দেখাই থাকিম আপোনালোকক কি লওঁ মালিগাঁওখনত কি কি বজাৰ কৰোঁ তো ভিডিঅ'টো চাই থাকিব ফেঞ্চি যাম বুলি ভাবিলোঁ মালিগাঁও যাম বুলি ভাবিলোঁ যাম বুলি ভবাৰ পৰা এতিয়া তামান বৰষুণ এতিয়া বৰষুণ কেতিয়া কমি গম নাপাওঁ বৰষুণ কমিলে যাম আৰু বহুত দেৰি হ'ব তেতিয়া ইমান বৰষুণ শেষ হ'ব যাম আহোঁতে বহুত দেৰি হৈ যাব ৰেডি হ'লোঁ বৰষুণ দি উঠি তেতিয়া বতৰটো অলপ ফৰকাল কৰিছে যদিও মানে বহুত ভাল লাগিছে আৰু বতৰটো আজি এনেকুৱা বতৰ বজাৰ কৰি ভাল লাগে তো যাওঁ আৰু এনেও ফেঞ্চি বজাৰত নাযাওঁ যি জাম গেলা জাম হৈ গৈছে একদম অম্বুবাচী আজি 27 তাৰিখ শেষ চাগে আজি শেষ হ'ব নেকি লাষ্ট তো ভিৰটো আজি বেছি হ'ব সেই বৌহাতৰ অলপ হৈছিলে নে নাই গম নাপাওঁ সিহঁতৰ অলপ হোৱাই নাই মোৰ অলা ৰেডি সদায় মই মানে এটা ৰখি থাকিব লাগে সিহঁতক কোনো দিনে মোক নৰখে হোৱাই নাই ৰেডিয়ে হোৱা নাই সদায় ময়ে ওলাই ৰখি থাকিব লাগে সিহঁতক মই কিমান কাম কৰিছোঁ আৰু ঘৰ ভাঙিছে আমাৰ দে জল্দি হ'ল বৰ হৈছে ওলা বোলো বৰ এতিয়া মই সিহঁতক ৰখি থাকিম এটা বৰ হৈছে এই চবত চা লেজি এই মানে কোনো দিনে কামত ফাষ্ট কোনো দিনে নকৰে দে জল্দি হ'লো এতিয়া আমি বজাৰ কৰিব যাওঁ আপোনালোকক দেখাই থাকিম ফেঞ্চি ৰেডি হৈছে এতিয়া ৰেডি হৈছে আমি এতিয়া টেম্পুত ৰখি থাকোঁ তলৈ আহি থাক দেই আমি এতিয়া টেম্পুত তাইক ৰখিম এই মানে অলপমান লেজিটো সেইকাৰণে আৰু মালিগাঁৱৰ পৰা যাম হ'ব অম্বুবাচীৰ কাৰণে চিটি বাছত উঠিছে এই মালিগাঁও আহি পালোঁ আহি পায়ে কাপোৰ চালোঁ এখন দোকানত ফাৰ্ষ্ট সোমালোঁ এবাৰ ভিটু মালিগাঁৱতে কাপোৰ নাপালোঁ এবাৰ ভিটু মালিগাঁৱতে কাপোৰ ভাল নাপায় বজাৰ পাইছা হ'ল বজাৰ কৰা বৌয়ে কুৰ্তাৰ কাৰণে পাগল হৈ গৈছে কিন্তু দামটোহে কি লৈছা চা কি লৈছা কি লাগব দাম পা নাপায় ইয়াতে দাম পা নাপায় দিছা আৱাজ ওলাই হ'ব দে আৰু কি ল'বি আৰু তাতকৈ বক্সি বাবু চা বাবুৰ কিমান ড্ৰেছ বাবু ড্ৰেছ দেখা দি কিমান বস্তু লৈছে ন আমি আৰু বজাৰ কৰিম ন বাবু স্পৰ্টিংটো সেইটো ভাল লাগছে কোনটো চাইছে এবাৰ আৰু ইয়াত নাপালে NCS মই যাব লাগিব আৰু আমার বজাৰ হয় না এতো যদি তোর কাপড় পছন্দ করা লাগে না আমি কত কাপড় লব নাযাও না আর করাই না এবার NCS মল আজি তামান বজাৰ আমার শেষে হোৱা নাই বজাৰ এতে চাওঁ ভিতৰতো বজাৰ নহ'ল এবাৰ NCS মল এবাৰ ৰিলায়েন্স ব্ৰেণ্ডত চাওঁ কি ভাল পাওঁ হয় আপোনালোকক দেখাম দেই চাব আপোনালোকে
এবাৰ চাইষ্টাৰ কাপোৰ এইটো টপত কিমান এইটো টপটো ভাল আছে না ওপৰতো এতিয়া চাওঁ ৰ এইবিলাক মোৰ কাৰণে কুৰ্তা চাই আছোঁ এবাৰ মোৰ কুৰ্তা মই বেছি কাপোৰ নলওঁ এতিয়াই কুৰ্তা ল'ম বজাৰ হ'ল এবাৰ পাৰ্লাৰৰ কাম এবাৰ থ্ৰেডিং কৰি ঘৰ লাগো আৰু বজাৰ হ'ল এতিয়া পাৰ্লাৰত কিমান সময় ৰ'ব লাগে বজাৰ হৈ গ'ল এতিয়া অলপ কিবা খাব লৈছোঁ মানে ম'ম' চম' কিবা অলপ খাই যাওঁ বুলি ভাবিছোঁ আৰু বিৰিয়ানী এটাকে খাম ম'ম'ই লওঁ নাই 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 সেই ম'ম' আহি গ'ল এবাৰ ম'ম'খিনি খাই আপোনালোকক লগ পাই আছোঁ আজি এইখিনিয়ে বজাৰ কৰিলোঁ এইটো কুৰ্তি এইটো মোৰ কুৰ্তি এইটো চাইষ্টাৰ হোৱাইট কালাৰটো চাইষ্টাৰ ফ্ৰক হয় তাৰ কাৰণে আৰু এইবিলাক কিবা কিবি প্লাজো নাইটি এই প্লাজো মোৰ আৰু চাইষ্টাৰ আৰু এই নাইকিকেইটা এইখিনি আজি বজাৰ ঈদ স্পেচিয়েল মেহেন্দি এইটো ডিজাইনটা মানে কমন ডিজাইন তোৰ মোক এইটো ডিজাইন কিমান দে ঈদৰ স্পেচিয়েল ৰজা ঈদত মই কিন্তু মেহেন্দি লোৱা নাই বকৰ ঈদত লৈছোঁ এলাৰ্জি আছে হয় সেইকাৰণে মই মেহেন্দি ল'ব নোৱাৰোঁ হ'ল মোৰ এলাৰ্জিৰ কাৰণে এইটোৱে মেহেন্দি ডিজাইন বিয়াতো এনেকুৱাই লৈছোঁ বিয়াতো এনেকুৱা ল'ম মই নিজৰ বিয়াত চুমিৰ বিয়াতো লৈছোঁ এনেকুৱা আৰু এইটো হ'ল মোৰ মেহেন্দি বিয়া কি কয় ঈদৰ স্পেচিয়েল মোৰ মানে স্কিন এলাৰ্জি আছে তাৰ কাৰণে মেহেন্দি লগাব নোৱাৰোঁ এই মানে ঈদ বুলিকে এইখিনিয়ে লগাই থৈ দিছোঁ আৰু কেনেকুৱা হৈছে জনাব দেই ঈদৰ মেহেন্দি ভাল লাগিছে আজি শ্বপিং কৰি আহি মূৰৰ বিষ হৈ গৈছে বহুত বিষ কৰি আহি ফ্ৰেছ হৈ বহিলোঁ অলপ দাদাৰ দোকানত বহিলোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি এইখিনি শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব